ইমান সুন্দৰ, ইমান ৰাইজ দেখি খুব ভাল লাগিছে। আজি অনুষ্ঠান পৰিৱেশন কৰিও খুব ভাল লাগিব। ৰাইজক কি ক'ম আৰু, ৰঙালী বিহুৰ শুভেচ্ছা দিছোঁ। সকলোৱে সুস্থ থাকক, ভালে থাকক, মিলিজুলি থাকক, তাকে কামনা কৰিছোঁ। ভাল লাগে যেতিয়া ৰাইজ অবিহনে আমি একো নহয়, যিহেতু ৰাইজ ইমান সময় আমাৰ কাৰণে ৰৈ থকা মানে আমাৰ সৌভাগ্য আচলতে। কি ক'ম আৰু, ভাল লাগিছে, খুব ভাল লাগিছে। আমি আনন্দিত হৈছোঁ মাঞ্চলিক ৰঙালী বিহু উৎসৱ যখন সমিতিয়ে আমি দৰ্শকৰ উৎসাহ দেখি পেলাই দৰ্শক ইমান ধুনীয়াকৈ ইয়াতে প্ৰগ্ৰাম হৈছে, গতিকে দৰ্শকে তেওঁলোকৰ বহুত সমাদৰ পাইছে, বহুত মানুহ আহিছে। আজি আমাৰ প্ৰথমতে আমাৰ ইয়াতে গীত বিহু জেং বিহুৰে আমি আৰম্ভ কৰিছোঁ, বিহু হুঁচৰিৰে আৰম্ভ কৰিছোঁ। তাৰপিছত জুইমিলৰ কণ্ঠত সমদৰ গীত ৰাইজে শুনিব পাৰিলে। তাৰপিছতে আমাৰ আহিলে শিৱাংগী দাস, বৰ ধুনীয়াকৈ ৰাজবংশী গীত, তাৰপিছত বাগানী গীত আৰু বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ গীত তেওঁ গালে, বৰ ধুনীয়াকৈ গাইছে। ৰাইজে খুব ভাল পাইছে, নাচিছে, ফূৰ্তি কৰিছে। ৰঙৰ উৎসৱ যেতিয়া ৰঙালীৰ, গতিকে আমি নাচ গান চাই পেলাই ৰাইজৰ উৎসাহ দেখি পেলাই আমি ভাবিছোঁ অহা বছৰ আৰু ভাল আমি আৰ্টিষ্ট লৈ আহিম, ৰাইজৰ ভাল বিহু দেখুৱাম। আৰু আমাৰ পৰৱৰ্তী কাৰ্যসূচী এতিয়া আছে বিশেষ আকৰ্ষণ, এইবাৰ ৰূপালী কাশ্যপ তেওঁ আহিব। তেওঁ আহি পেলাই আশা কৰোঁ ৰাইজক ধুনীয়া গীতেৰে, গীতৰ শৰাইৰে ধুনীয়া গীতেৰে ৰাইজক আপ্যায়িত কৰিব। ৰাইজে চাগে তেওঁৰ গীত শুনি পেলাই ভাল পাব, নাচিব, ফূৰ্তি কৰিব। যিহেতু ৰঙৰ উৎসাহ, মই বাৰে বাৰে ৰঙৰ উৎসাহ ৰঙালী, আমি কামনা কৰিছোঁ সমূহ দৰ্শকলৈ আজি আমাৰ সকলোৱে মাঞ্চলিক ৰঙালী বিহু তৰফৰ পৰা আমি শুভেচ্ছা অলপ শ্ৰদ্ধা মৰম জনাইছোঁ সকলোকে অনুষ্ঠান আহি সহযোগ কৰাৰ কাৰণে। বিশেষকৈ আমি আমাৰ কৰ্মকৰ্তা ৰাইজ, লগতে আমাৰ ৰিপৰ্টাৰ বন্ধুসকল সকলো সহযোগ কৰিছে। আমাৰ পুলিচ প্ৰশাসন আমাকে সহযোগ কৰিছে। আজি বিভিন্ন আমি ভাগে ভাগে যাই সকলে পালন কৰি ডিচিপ্লিনিয়া, বৰ ধুনীয়া ডিচিপ্লিন পৰিৱেশন হৈছে। আশা কৰোঁ আমি যি বিহু পাতিছোঁ অহাবলৈ ইয়াতকৈ আৰু ভাল বিহু ৰাইজক দিবলৈ সম্ভৱ। প্ৰথমতে মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। আৰু মই আজি উপস্থিত আছোঁ ফকীৰা গাঁও, আৰু ইমান ধুনীয়া এখন অঞ্চলত এটি অনুষ্ঠান আয়োজন কৰি আহিছে কিছু বছৰৰ পৰা। সঁচাকৈ মোৰ খুব ভাল লাগিছে আজি ইয়াত অনুষ্ঠান কৰি, বিভিন্ন জেগাতে মই অনুষ্ঠান কৰিছোঁ। আৰু আজি এটি নতুন এক্সপিৰিয়েঞ্চ, এইখিনি নতুন জেগাত মই পাৰফৰ্ম কৰিব পাৰিছোঁ, আৰু লগতে এই পোচাকযোৰাও মোৰ আজি প্ৰথম এক্সপিৰিয়েঞ্চ, বহুত ভাল লাগিছে। বহুদিনৰ পৰা পালন কৰি আছে আৰু এইটো ৫৭তম ৰঙালী বিহু উৎসৱ। তেওঁলোকে জাতীয় সংস্কৃতি ধৰি ৰাখিব পাৰিছে। আৰু আমাৰ নামনি অসমৰ এনেকুৱা এখন ঠাই য'ত নেকি ইমান বহল টাউনো নহয়, কিন্তু এটা সৰু টাউন, তথাপি হ'লেও ইয়াৰ জনসাধাৰণ বিভিন্ন জনগোষ্ঠীৰ আছে। আৰু সমন্বয়ৰ মাজেৰে এই জাতীয় অনুষ্ঠানটোক জীয়াই ৰাখিব পৰাটো খুব ভাল কাম কৰিছে তেখেতসকল। আৰু এই অনুষ্ঠানটো যাতে চিৰকাল জীয়াই ৰাখে, কাৰণ এই বিহু আৰু কোনো জাতি বা জনগোষ্ঠীৰ নহয়, সকলো জাতি আৰু জনগোষ্ঠীৰ এটা জাতীয় উৎসৱ আৰু সমন্বয়ৰ উৎসৱ, কৃষি উৎসৱ আৰু ভাতৃত্বৰ উৎসৱ। গতিকে এই উৎসৱটোক চিৰকাল যাতে তেখেতসকলে বৰ্তাই ৰাখিব পাৰে, অনুষ্ঠানটো জীয়াই রাখিব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। ঠিক আছে, ধন্যবাদ। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नम्बराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नम्बराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव
गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।